নমস্কাৰ মোৰ ইউটিউব চেনেলটিত আপোনালোকক স্বাগতম আশা কৰোঁ আপোনালোকে আটাই ভালে আছে আজি মোৰ এই ইউটিউব চেনেলটি খোলা বহুত দিন হোৱা নাই যেনিবা বাট মই কিবা এটা টপিক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আজি মোৰ এই ভিডিঅ'টিত আপোনালোকে গম পাব যে মই কোনটো বিষয়ৰ ওপৰত আজি ক'ম তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই ক'ব বিচাৰিছোঁ আজি মই কোনটো টপিকৰ বিষয়ে আপোনালোকক ক'ম দুই এষাৰ কথা হেয়াৰ কেয়াৰ সাম টিপছ হেয়াৰ কেয়াৰৰ ওপৰত মই আজি কেইটামান কথা ক'বলৈ ওলাইছোঁ আশা কৰোঁ আপোনালোকে আটাই ভাল পাব আৰু আমিতো জানোৱেই বাহ্যিক ফালৰ পৰা আমি চাবলৈ গ'লে যে সকলো ছোৱালীয়ে হওক নাইবা ল'ৰাই হওক আমি সুন্দৰ ছালৰ আৰু চুলিৰ গৰাকী হ'ব বিচাৰোঁ নহয়নে বাৰু আপোনালোকে কি কয় তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে আগলৈ চাই থাকিব তো প্ৰথম টিপছটি হ'ল যে আমাৰ দৈনন্দিন জীৱনত 8 গিলাচকৈ বা 9 গিলাচকৈ আমি পানী খাব লাগে ফৰ এক্সাম্পল যে এজোপা গছ আপুনি আনিছে সেই গছডাল যদি আমি ৰুই দিয়াৰ পাছত জানো পানী দিব নালাগে পানীটো দিবই লাগিব তেতিয়াহে ডাঙৰ হ'ব এটা বিশেষ সময়ৰ বাবে বিশেষ সময়কলৈকে আমি পানী দি থাকিব লাগে তেতিয়াহে গ্ৰো কৰে তেনেদৰে আমাৰ চুলিবিলাকতো এটা বিশেষ পৰিমাণৰ আমি পানী দিব লাগে আমি পানীটো এনেকৈ দিলে নহ'ব গছত যেনেকৈ দিছোঁ তো তাৰ বাবে আমি দিনে মানে 8 গিলাচ 9 গিলাচকৈ পানী খাবই লাগে এইটো অনিবাৰ্য 2 নম্বৰ পইণ্টটি হ'ল যে আমি সদায় সপ্তাহত দুবাৰকৈ মূৰটো ধুব লাগে অতিৰিক্ত ধুব নালাগে নহ'লে চুলিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে যেনেকৈ চুলি ড্ৰাই হ'ব পাৰে চুলিৰ ভিটামিনবোৰ যিটো আমাৰ ৰুটছত মানে ভিটামিন এটা থাকে ন তেলতীয়া ভাৱ এইটো নাইকিয়া হৈ গ'লে আমাৰ চুলিৰ ড্ৰাইনেছ আহি যাব উফি হ'ব আৰু নানান সমস্যাৰ সৃষ্টি হ'ব পাৰে সো বি কেয়াৰফুল আপোনালোকে মই সাজেশ্যন কৰি আপোনালোকে সপ্তাহত ল'ৰাই হওক বা ছোৱালীয়ে হওক সপ্তাহত দুবাৰকৈ মূৰটো ধুব 3 নম্বৰ পইণ্টটি হ'ল যে আমি সপ্তাহত মাথা ধোৱাৰ আগতে আমি তেল মাছাজটো কৰিব লাগে কাৰণ তেল মাছাজ কৰিলে আমাৰ বহুতো এই চুলিৰ যি মানে শুকান ভাৱ নাইবা চুলিৰ গুৰিবোৰ আমাৰ ষ্ট্ৰং হ'বলৈ ধৰে কাৰণ মাছাজে আমাক ভিতৰি ৰিলেক্স ফিল কৰে মইতো নাৰিকলৰ তেলটোৱে সাজেশ্যন কৰিম কিন্তু বেছি ভাল কেতিয়া হয় যে আমি যেতিয়া তেলটো অকণমান গৰম কৰি পেলাই সামান্য গৰম কৰি পেলাই আমি যেতিয়া লগাম কপাহেৰে তেতিয়া বেছি ভাল হয় কিন্তু সকলোৰে চুলি বেলেগ তাৰ ষ্ট্ৰাকচাৰবোৰো বেলেগ হয় আমি সকলোৱে জানো কিছুমানৰ ড্ৰাইনেছ হয় কিছুমানৰ খুব চিল্কি হয় কিছুমান খুব পাতল হয় লাইক আৰু বহুতো ধৰণৰ হ'ব পাৰে তো আপোনালোকে দিওঁতে অলপ কেয়াৰফুলি হৈ দিব বেছি গৰম অহা তেলো যাতে নিদিয়ে তো 4th নম্বৰ পইণ্টটি হ'ল এইটো আপোনালোকে মনত ৰাখিবলগীয়া কথা যে জিকা চুলিত কেতিয়াও ফণিৰে মূৰটো নুচুচিব কাৰণ তেতিয়া সেইটো চুলিটো বহুত পাতল হৈ থাকে যদি আমি বেছি প্ৰেছাৰ দিওঁ সাপ'জ বেছি জোৰে আমি চুচোঁ তেতিয়াহ'লে চুলি চিঙাৰ এটা ভয় সোমাই যায় মানে ভয় থাকে আৰু 5 নম্বৰ পইণ্টটি হ'ল যে আমি চুলিত কেমিকেল জাতীয় বস্তু ব্যৱহাৰ কৰিব নালাগে কিন্তু আমি দেখাই যায় যে কিছুমানে মানে ময়ো কৰোঁ কেতিয়াবা বাট ইমান বেছি নকৰিব যে আমাৰ চুলিত প্ৰেছাৰ পৰে বুজিছে আৰু যেতিয়া আপোনালোকে হাইলাইট কৰাৰ পাছত আপোনালোকে স্পা এটা ট্ৰিটমেণ্ট কৰি ল'ব যাতে আপোনাৰ চুলিটো যিটো মানে প্ৰেছাৰ পৰিল আপোনাৰ হাইলাইট কৰাৰ পাছত যিমান যি হ'লেও ন চুলিত অলপমান হ'লেও প্ৰেছাৰ পৰে তো সেইবাবে আমি হাইলাইট কৰাৰ পাছত এটা সামান্য পৰিমাণৰ হ'লেও মাছাজ নাইবা স্পা কৰি ল'ব এইটো মোৰ এটা ছাজেশ্যন হয় বতৰৰ ফল বতৰত খাব তেতিয়া আমাৰ শৰীৰটো হেল্পফুল হয় আৰু আজিকালি ডাফ ওলাইছে নাইবা নাৰিকলৰ যিটো পানী আমি খাব লাগে আমাৰ শৰীৰৰ বাবে আৰু স্কিনৰ বাবে লগতে চুলিৰ বাবে আমাৰ বহুতো ভাল হয় লাভৱান হয় আৰু ডাফৰ পানীও আমাৰ পেটৰ বাবে আৰু স্কিনৰ বাবে বহুত লাভদায়ক হয়
চুলি ভাল কৰা আৰু কিছুমান উপায় আছে যেনেকুৱা মই ক'ব পাৰোঁ যে নাৰিকল তেল অলপমান আৰু বাজাজ তেলটো অকণমান লৈ তাত ভিটামিন ই টেবলেটটো মিহলাই আমি সেকশ্যনিং কৰি যেতিয়া চুলিত লগাওঁ তালুবিলাকত এইটো যিটো ৰুটছবিলাক আছে ৰুটছৰবিলাকত লগাওঁ আৰু আধা ঘণ্টামান ৰাখি দি পিছত ধুই দিওঁ তেনেকুৱা আমি কৰিব পাৰোঁ চুলিৰ বাবে আমাৰ হেল্পফুল হয় ছেকেণ্ড পইণ্টটো হ'ল আমি যেতিয়া মানে মেহেন্দি টাইপ নাইবা জেতুকা ব্যৱহাৰ কৰোঁ তাৰ লগত জবা ফুলৰ পাতো দিব পাৰোঁ নাইবা আমলখিৰ ৰসো মিহলাই আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি নৰসিংহৰ পাত যিটো কয় নৰসিংহৰ পাতৰ ৰসৰ সৈতে অকণমান যদি আমি নাৰিকল তেল মিক্স কৰি পেলাই আমি যদি পেষ্ট বনাই এটা মানে লগাওঁ চুলিত তো চুলিৰ বাবে বহুত ভাল হয় তেনেকুৱা কৰিলে আমাৰ চুলিবিলাক যিটো ফটা আছে টাইপ এই চুলিৰ গুৰিবিলাক ফাটে নহয় তো তাতে আমি মানে কি সেইটো ভাল কৰিবলৈ হ'লে ৰুটছৰ মানে মালিচ কৰিব পাৰোঁ মাছাজ এটা হৈ যায় ন তো আমি সেইটো কৰিব পাৰোঁ নেক্সট অপশ্যন আপোনালোকে বহুত পাব চুলি ফটাৰো চুলিৰ বহুতো সমস্যা যেনেকুৱাকৈ আছে তেনেকুৱাকৈ তাৰ নিৰাময়ৰ উপায়ো বহুত প্ৰকাৰৰ আছে আমি ব্যৱহাৰ কৰিব লাগে আৰু আপোনালোকে যদি চুলিত যদি এটাই শ্বেম্পু ব্যৱহাৰ কৰে আপোনালোকে যদি চুলিত এটাই শ্বেম্পু ব্যৱহাৰ কৰি আহিছে তো অলপ শ্বেম্পুটো অলপ চেঞ্জ কৰি দিব বেলেগ শ্বেম্পু আয়ুৰ্বেদিক টাইপ এনেকুৱাকৈ ব্যৱহাৰ কৰিব চাবচোন কি হয় যদি চুলি সৰিছে আপোনালোকৰ তো অলপ চেঞ্জ কৰি ল'ব জেতুকা পাতৰ সৈতে জেতুকাৰ পাতত আপোনালোকে নাম পিঁয়াজৰ ৰস মিহলাই দিব পাৰে যদি আপোনালোকে ভাবিছে যে নহয় তাৰ লগত মই অলপ কফি পাউডাৰো দিম তো তেনেকুৱাকৈ ল'ব পাৰে তেতিয়াহ'লে সুন্দৰ এটা গন্ধ ওলাই তো ভাল লাগিব আৰু কণীৰ যিটো মানে বগা অংশ সেইটো আপুনি লগাব পাৰে আমি বাহিৰৰ ফালৰ পৰা যিমানে মানে যি নকৰোঁ কিয় আমি ভিতৰৰ পৰা যেতিয়া ষ্ট্ৰং হ'ম তাৰ বাবে আমাক লাগিব য়োগা আমি ডেইলি এক্সাৰচাইজ কৰিব লাগিব নিজৰ শৰীৰটোক আৰু মানসিকভাৱে মানে নিজকে প্ৰস্তুত কৰি ল'ব লাগিব তো হেল্থটো আমাৰ কেনেকুৱাকৈ ভাল কৰিব পাৰে তাৰ বাবে আমি প্ৰটিন জাতীয় খাদ্য আমি খাব লাগে সাপোজ পানীৰ কথাটোতো ক'লোৱে বাৰু নেক্সট আহিছে আমি সেউজীয়া শাক পাচলি মটৰ বিট খাব পাৰোঁ দালিতো আমাৰ থাকেই প্ৰায় তো আমি সেইটো খাব পাৰোঁ মটৰ আৰু বহুত আছে মাছ আছে আমাৰ মাংসটো ইমান এটা ইম্পৰ্টেণ্ট নিদিওঁ বাৰু কিন্তু মাংসটোও খাব লাগে আৰু কণী পাৰিলে দিনে দুটাকৈ খাব পাৰে আপোনালোকে শৰীৰটো যেতিয়া সুস্থ হৈ থাকিব ন তো অট'মেটিকলি চুলিখিনি আমাৰ গ্ল' এটা আহি যাব তো যাৰ মানে শৰীৰৰ অলপ মানে গ্ল'ই আছে তো চুলিখিনিও চাব তেওঁলোকৰ চুলিটোও অলপ গ্ল' আছে আৰু কিন্তু মোৰটো নহয় দেই পিছে আমি সপ্তাহত নাইবা চামথিং 2 সপ্তাহ নাইবা এমাহৰ মূৰত হ'লেও চুলিৰ গুৰিবোৰক এইটো গুৰিটো কয় আমাৰ এই চুলিৰ গুৰিবিলাক অলপ কাটি দিব লাগে এটা কথাতে কয় নহয় চুলি যিমান কাটিবা সিমানে লম্বা হ'ব এইটো কথাটো সঁচাই মানে মই প্ৰমাণো পাইছোঁ মই চুলি দীঘল হ'লে কাটি দিওঁ বাট যে এইখিনি দীঘল হৈছে তো মই গোটেইখিনি কাটি নিদিওঁ আৰু অলপ সামান্য কাটি দিওঁ তো মানে কি এনে কৰিলে চুলি দীঘল হয় ভাল হয় মই সেইটো ভাবাটো আমাৰ শৰীৰৰ বাবেও ভাল চুলিৰ বাবেও ভাল তো তাৰ পানীখিনি আমি যদি সপ্তাহত যদি অলপমান হ'লেও লগাই দিওঁ আৰু তেতিয়াহ'লে চুলিত আমাৰ কি কয় এইটো উফি নহয় উফি আৰু ডেণ্ড্ৰাফ একেই বস্তু এই দুটা নহয় তো চুলি ফটা চিঙা এইটো অলপ কমি যায় আৰু যাৰ অকণি আছে সেইটোৰ প্ৰব্লেমো মানে প্ৰব্লেমটো নোহোৱা হৈ যায় চুলি আমি চিল্কি আৰু চাইনি কৰিবৰ বাবে মেহেন্দি মানে জেতুকা পাতৰ লগত আমি দৈ মিহলাইও ব্যৱহাৰ কৰিব পাৰোঁ এনেকুৱা কৰিলে চুলি চিল্কি হয় লাহি হয় কোমল হয় আৰু উফিবিলাক নহয় সো আজিলৈ ইমানতে ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু মই অতি পলমে এটা বিশেষ কমেডি টাইপ এনেকুৱা ভিডিঅ' এটা বনাম যাৰ নামটো হৈছে মানে টাইটেলটো হৈছে যে ফুচকালৈ হাহাকাৰ শাহু বোৱাৰীৰ মাজত তো কেনেকুৱা লাগিল টপিকটো সেইটোৰ বিষয়ে আপোনালোকে কমেণ্টটোত জনাব তো আজিলৈ ধন্যবাদ বাই